আৰু এয়া আমাৰ ফাইনেলি থালি ৰেডি হৈ গ'ল, আছামিজ থালি। এইফালে চিকেন, এইফালে দালি, এইফালে আলু আৰু এইফালে তিতা কেৰেলা আৰু লগতে কৰ্দৈ। ঘৰত আহিলে এনেদৰে স্পেচিয়েল বস্তুবোৰ খাই থাকিব পাৰি। আজি বনাইছে চাউলৰ পিঠা। বহুত দিনৰ মূৰত খাম আজি, চাওঁ কেনেকুৱা লাগে খাই। আৰু এইফালে আমাৰ ইয়াত টমেটো চুপৰ পেকেট। লক্ষণ বাৰু বনাই চাওঁ কেনেকুৱা লাগে খাই। আমি খাব পৰা মানুহ আছোঁ 5জন, মা, দেউতা, দাদা, বৌ আৰু মই। গতিকে 5জনৰ হিচাপত পানী দি লৈছোঁ আৰু এতিয়া ইয়াক ঘূৰাই থাকিব লাগিব, কাৰণ পেকেটৰ ভিতৰত পাউডাৰৰ লগতে আৰু কিছুমান গোটা গোটা বস্তুও থাকে। সেইবিলাক নহ'লে ভাঙি নাযাব নহয়, সেইকাৰণে ইয়াক পূৰা ঘূৰাই আছোঁ এতিয়া। খাই বা কেনেকুৱা লাগে, একদম কিবা দেখোন কালাৰটো বেলেগ হৈ গৈছে। আপোনালোকৰ কিবা মনত পচিনা কালাৰটো দেখা পায় নক'ব আৰু। বহুত সময় লৰালোঁ আৰু কিমান লৰাই থাকিম, এয়া হৈ গৈছে কিজানি, কাৰণ বহুত সময় ইয়াক মিলাই আছোঁ। এতিয়া ইয়াক ধুনীয়াকৈ গিলাচত ভৰাই ল'ব লাগিব আৰু অকণমান ঘূৰাই লওঁ। আৰু ইফালে 5জনৰ বাবে 5টা গিলাচ লৈছোঁ, এতিয়া ভৰাই আছোঁ ধুনীয়াকৈ। চাওঁ কিমান ধৰে, ভৰ্তিকৈ ভৰাই চাওঁ, যদি নিমিলে আৰু চবৰ পৰা ওলাই সমান কৰি ল'ম। ভৰ্তিকৈ হৈয়ে যাব লাগে, কাৰণ বহুতখিনি পানী দিছিলোঁ। খাইহে বা কেনেকুৱা লাগে এতিয়া। বাৰু আগতে ভৰাই লওঁ, তাৰপিছত খাই দেখা যাব কেনেকুৱা লাগে। চুপটো বহুত বেছি গৰম আছিল, সেইকাৰণে আৰু ভিডিঅ' বনাই থাকিব নহ'ল পাছত। এতিয়া আমি এইফালে লোকেল মুৰ্গী বনাম আজি। মায়ে আৰু মই একেলগে বনাম। মই আগতে বনাই পোৱা নাই, সেইকাৰণে বনাওঁতে মায়ে অলপ হেল্প কৰি দিব। তাতকৈ ধৰিবি মই থৈছোঁ, তাতে দি থাক। আধা ভাজা হ'লে পিঁয়াজ দিম নেকি? আধা ভাজা হ'লে মাংস দিম। আমাৰ ঘৰত বেছি দেউতাই বনায়, সেইকাৰণে মায়েও আগতে দেউতাক সুধি লৈছে। পিছফালৰ পৰা দেউতাই আইডিয়া দি আছে কেনেদৰে বনাব লাগে, সেইকাৰণে কোৱা হিচাপত প্ৰথমতে আলুখিনি দি ল'লোঁ। আলুখিনি অলপ ফ্ৰাই হোৱাৰ পাছত এতিয়া ইয়াত মাংসখিনি পেলাই দিলোঁ। এতিয়া মাংসখিনি অলপ ভাজা লগাব লাগিব, ধুনীয়াকৈ ভাজি থাকিম। তাৰপাছত আৰু কিবাকিবি বস্তু আছে, যিবিলাক দিব লগা বস্তু, সেইবিলাক লাহে লাহে দি থাকিম। চবৰে বনোৱা ষ্টাইলবিলাক বেলেগ বেলেগ হয়, আমাৰো অলপ বেলেগ ষ্টাইল, গতিকে ভিডিঅ'টো শেষলৈ চাই থাকিব। মাংসখিনি এতিয়া অলপমান ভাজা লাগিছে আৰু আলুখিনি প্ৰায় সিজিছেই। এতিয়া এনেকৈ ধুনীয়াকৈ ভাজি থাকিম আৰু বস্তুবিলাক দি থাকিম। এতিয়া পিঁয়াজখিনি দি ল'লোঁ, পিঁয়াজখিনি দি ধুনীয়াকৈ ইয়াক ভাজি থাকিম। পিঁয়াজখিনি অলপ যেতিয়া ভাজা লাগি যাব, তাৰপাছত ইয়াত আৰু কিছুমান বস্তু মিক্স কৰি থাকিম। মছলা পাতিও কিবাকিবি দিব লাগিব। মছলা বেলেগ একো নিদিওঁ, আজি আমি বিনা মছলাই বনাম। যিবিলাক নৰ্মেল কিছুমান আদা, নহৰু এইবিলাক দিম, বাছ, বেলেগ একো মছলা নিদিওঁ, গতিকে চাই থাকিব। এতিয়া এইফালে ইয়াত কেঁচা জলকীয়া আছে, কাটি থোৱা কেঁচা জলকীয়াকেইটা বাৰু পাছত দিম, আগতে দি লওঁ, তেজপাতকেইটা দি লওঁ। তেজপাত 2টা দিম, বেছি নাৰোঁ। তেজপাতখিনি ভাজা হোৱাৰ পিছত এতিয়া সেইফালে জলকীয়া, হাৰি মিৰ্চ এয়া অলপ দি ল'লোঁ। এতিয়া ইয়াক ধুনীয়াকৈ লৰাই থাকিম। মায়ে এটা কাটি দিলে, বিলাহী কাটি দিলে, সেইটো দি দিলোঁ, কাৰণ বিলাহীটো দিলে অলপ টেষ্টটো বেছি হ'ব। যিটো পিঁয়াজৰ মিঠা আছে, সেইটো অলপমান টেঙা টাইপৰ কৰি দিব। আৰু এইফালে নহৰুখিনিও দি লওঁ। এতিয়া ইয়াক ধুনীয়াকৈ ঢাকি দিম, তেতিয়াহ'লে অলপমান সকলো বস্তু মিক্স হৈ যাব। এইফালে আমাৰ প্ৰায় হৈছেই, এতিয়া হালধিখিনি দি লওঁ অলপ, কাৰণ কালাৰটো নহ'লে নুঠিব নহয়। ইয়াক হালধিখিনি ধুনীয়াকৈ মিক্স কৰি অলপ সময় সিজাৰ পাছত ইয়াতে আৰু কিবাকিবি বস্তু দিম আৰু। এটা বস্তু দিয়েই নহয়, নিমখটো দিব লাগিব। এইফালে এইটো নিমখটো দিলেও ধুনীয়াকৈ। পাছটো বহুত ধুনীয়া ওলাইছে দেই, কিন্তু খাই ভাল লাগিব। মুৰ্গীটো ইমান সৰু, অকণমান মাংস ওলাইছে, 200 গ্ৰামমান মাংস ওলাইছে কিজানি। এইফালে আমাৰ প্ৰায় ফ্ৰাই হৈয়ে গৈছে। এতিয়া অলপমান পানী দিব লাগিব, পানী দিলে ধুনীয়াকৈ ইয়াত হৈ যাব, বস্তুখিনি মিক্স হৈ যাব। পানীখিনি ঢালি দিলে যিবিলাক বস্তু আছে, মছলা পাতি আছে, সকলো মাংসত সোমাই যাব, সকলো তেতিয়া মিক্স হৈ যাব। এতিয়া অলপমান ধুনীয়াকৈ লৰাই থাকিম, তাৰপিছত আকৌ এবাৰ ঢাকি দিব লাগিব গোটেইখিনি বস্তু। মাংসৰ পৰা কিন্তু চেণ্টটো বহুত ধুনীয়াকৈ ওলাই আহিছে, একদম নাকত লাগি গৈছে। খাই চাগে বহুতেই টেষ্টি লাগিব।
আগতে এনেদৰে লোকেল মুৰ্গী বনাই পোৱা নাই। গাহৰি বনাইছিলোঁ আগতে। গাহৰি মই 3-4বাৰমান আগতে ছুটি আহোঁতে 3-4বাৰমান এনেদৰে বনাইছোঁ, কিন্তু লোকেল মুৰ্গী আগতে বনাই পোৱা নাছিলোঁ। আজি প্ৰথম বনাইছোঁ। এতিয়া ইয়াত হৈ গৈছে প্ৰায়। ইয়াত পানী অলপ দি দিলোঁ, পাছত আকৌ অলপ। এতিয়া ইয়াক ধুনীয়াকৈ অলপমান ইমান তাৰমানে জোল নকৰোঁ, ফ্ৰাইও নহয় জোলো নহয়, মানে চব্জি টাইপত ৰাখিম আৰু ড্ৰাই টাইপৰ। বেছি পানী হ'লেও খাই ভাল নালাগিব। এতিয়া বেছি আৰু ফ্ৰাইও নকৰোঁ, একো নকৰোঁ, কাৰণ এইখিনি পানী যথেষ্ট। ইয়াত এতিয়া অলপ ধনিয়া দি দিম। ধনিয়াখিনি দি পেলাই ইয়াক ঢাকি থৈ দিম। তেতিয়া ইয়াত যিবিলাক বেছি অলপ পানী টাইপৰ আছে, এই পানীটো নোহোৱা হৈ যাব। ধুনীয়া লাগিছে, এতিয়া দেখাটো ভাল লগা হৈছে। ধনিয়াখিনি দি দিছোঁ আৰু ধনিয়া বাছটো এতিয়া আৰু বেছিয়ে ভাল হৈছে। খাইটো এতিয়া বহুত টেষ্টি লাগিব। মাংসৰ লগতে আৰু কিবাকিবি বনাইছে, সেইবিলাক আছে বাৰু, দেখাম আপোনালোকক। ভিডিঅ'টো চাব শেষলৈ। তাৰ বেছি নাই, আৰু অলপমান সময় আছে বনাবলৈ। বাছ এতিয়া ইয়াক ঢাকি দিওঁ, ঢাকি পেলাই ধুনীয়াকৈ খোৱাৰ অপেক্ষা কৰি থাকোঁ। আৰু এয়া আমাৰ ফাইনেলি থালি ৰেডি হৈ গ'ল, আছামিজ থালি। এইফালে চিকেন, এইফালে দালি, এইফালে আলু, আৰু এইফালে তিতা কেৰেলা, আৰু লগতে কৰ্দৈ।